ওই বল ওই বল 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 না Nobo! Kura! Nobo! Kura! Nobo! আরে দীপু কি হল হয়তো দা সত্য কি হৈছে নমস্কাৰ মই জোন সাগৰ মই আপোনালোকৰ লৈ আহিছোঁ এটা ভাল খবৰ সেইটো হৈছে বেড ভিছা ৰেজিষ্টাৰ কৰোঁতে আপোনালোকে নিজৰ কাণ্ট্ৰিখন চিলেক্ট কৰি ল'ব বেড ভিছা এতিয়া চাইন আপ কৰক আৰু লাভ কৰক 5টাকৈ ফ্ৰী স্পিন আৰু লগতে লাভ কৰক স্পৰ্টছ এণ্ড কাছিনো লাইভ বোনাছ বেড ভিছাত আপোনালোকে পাব ফ্ৰী স্পৰ্টছ ট্ৰেডিং ID আৰু ইয়াত কোনো ধৰণৰ এজেণ্ট নাই সকলো গেম ফ্ৰীতে চাব পাৰিব আৰু লগতে ডেইলি চাইন আপ বোনাছ 1000 টকাকৈ পাব বেড ভিছা হৈছে 100% ট্ৰাষ্টেড স্পৰ্টছ এক্সচেঞ্জ আৰু কাছিনো প্লেটফৰ্ম আৰু ইয়াৰ ব্ৰেণ্ড এম্বেচেডাৰ হৈছে স্পেইনৰ এজন ভাল ফুটবল খেলুৱৈ যদি আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ এজনে ইয়াত যোগদান কৰিছে আপুনি নকৰেনো কিয় আৰু আপুনি এতিয়াই আনলিমিটেড ৰেফাৰ কৰি 300 টকাকৈ ৰেফাৰেল বোনাছ পাওক ইয়াত ডিপজিট কৰিবলৈ একেবাৰে সহজ বিকাশ নগদ ৰকেট UPI দ্বাৰা ইয়াত ডিপজিট কৰিব পাৰিব আৰু যদি 500 টকা ডিপজিট কৰে তেতিয়াহ'লে 300% বোনাছ পাব আৰু লগতে বেড ভিছা এটা ভাল অফাৰ দিছে সেইটো আপোনাৰ বাৰ্থডেটো স্পেচিয়েল কৰাৰ কাৰণে 5000 টকাকৈ আৰু ইয়াত আপোনালোকে পাব ভেৰাইটিজ প্ৰমোশ্যন 300% 200% 100% কেছবেক ৰিবেক আৰু বহুতো কিবা কিবি আৰু লগতে আটাইতকৈ ডাঙৰ কথাটো হৈছে ইয়াত পইচা উলিয়াবলৈ আপোনালোকে কোনো ধৰণৰ ডকুমেণ্টছ দিব নালাগে আৰু 24 ঘণ্টা কাষ্টমাৰ হেল্প ছাপোৰ্ট পাই থাকিব আজিয়ে বেড ভিছাত জইন কৰক আৰু হৈ পৰক এজন ভাল এজেণ্ট আৰু লগতে জিৰ' ইনভেষ্টমেণ্ট আৰু আনলিমিটেড কমিশ্যন আৰু বৰ্তমান ভাৰতবৰ্ষ আৰু বাংলাদেশতো বেড ভিছা উপলব্ধ গতিকে পলম নকৰি এতিয়াই ডাউনলোড কৰক ডিছক্ৰিপশ্যনত লিংক দিয়া আছে ডাউনলোড কৰি চাইন আপ কৰক ধন্যবাদ মৌমিতাৰ জীৱনলৈ আকৌ নামি আহিল কাল অমানিশা বিয়া হোৱাৰ কেইদিনমান পিছত স্বামী ঢুকোৱাৰ বাবে তেওঁলোকৰ ঘৰৰ মানুহে তাইক কুলক্ষণী বুলি ডাইনী বুলি মাৰধৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে
ভনী এইবোৰ কি দেখিছো মই দাদা ঐ পাগল হৈছে নেকি তই এইবোৰ হুপি থাকিলে তোৰ ভাল পোৱা জানো ঘূৰাই পাবি যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে খাই থাকিম আৰে মা দেউতা মোৰ জীৱনটো ধ্বংস কৰি আনকি মমিতাৰ দাদাইকৰ জীৱনটো ধ্বংস কৰি দিলে এতিয়া মই এনেকৈ থাকিলে বোলে মোকো তেজ্যপুত্ৰ কৰিব কৰক নালাগে মোক মাটি বাৰী চাকৰিটো আছে ক'ৰবাত ৰুম এটা ভাড়া লৈ তাতে থাকিম নে কি ক তই এইবোৰ কি বলো কি আছ তই এটা কথা জাননে কি কথা মমিতা ঘৰলৈ আহিছে একেবাৰে আহিছে একেবাৰে আহিছে তাই বৰ দুখ জীৱনৰ আধা বাটতে তাই দিশ হেৰুৱাই পেলালে তই এইবোৰ কি কৈ আছ মই একো বুজি পোৱা নাই বুজিব লগা একো নাই তাইৰ স্বামীৰ মৃত্যু হৈছে আৰু তেওঁলোকৰ ঘৰৰ মানুহে তাইক কুলক্ষিনী বুলি ডাইনী বুলি খেদি পঠাইছে এতিয়া তাই বগা সাজযোৰ পিন্ধি ঘৰতে আছে বগা সাজযোৰত বৰ বেয়া লগা হৈছে নাই নাই ৰাকেশ হে ৰাকেশ তাইক মই বগা সাজত থাকিবলৈ নিদিওঁ মই তাইক আকৌ ৰঙীন কৰি তুলিম তাইৰ জীৱনৰ আশা আকাংক্ষাবোৰ মই আকৌ ঘূৰাই আনিম ৰাকেশ বল না তাইক এবাৰ চাই আহোঁ তাইক মই মনৰ কথাবোৰ কৈ দিব লাগিব কিজানি তাই বুজি পায় বল না কিন্তু তই বিধৱা এজনীক বিয়া পাতিবি সমাজে কি ক'ব তাৰ মানে হাঁহিব মই আনৰ কথাত গুৰুত্ব নিদিওঁ আৰে আনে মোক খুৱাই আছে নেকি হা নিজে কাম কৰিছোঁ নিজে খাইছোঁ যোনে যি কৈ থাকক মই মমিতাক বিয়া পাতিম এই বল বল মোৰ লগত আহ নাই নাই মই নাযাওঁ দেই মিছাতে তোৰ ঘৰৰ মানুহে মোক থমকি দিব নালাগে যাবলৈ মই অকলে যাম তহঁতে সমাজৰ মতে চল গৈ যা সমাজত এচাম মানুহ আছে যিয়ে আনৰ ভাল দেখিলে চকুৰ পুৰণি উঠে আৰু বেয়া দেখিলেও সকলো আগত প্ৰচাৰ কৰাত লাগি যায় এয়াই হৈছে সমাজৰ মানুহ থাক তই এদিন বুজিবি দে সমাজৰ মহিমা মই আহোঁ দাদা মৌ তই কিয় হৈছে আমাৰ ঘৰলৈ ওৰাং চাবলৈ আহিছোঁ হা নহয় দাদা আজি মোক আপুনি মাৰিলেও কাটিলেও মই মোৰ মনৰ কথা কৈহে যাম কি কথা আছে তোৰ তাইৰ লগত আছে দাদা আছে মই মমিতাৰ এই বগা সাজযোৰ সলাই ৰঙীন কৰি তুলিব বিচাৰোঁ হেতা পৰা দুটি উঠত আকৌ হাঁহি আনিব বিচাৰোঁ উকা হৈ পৰা এই কপালখনত আকৌ দিব বিচাৰোঁ পূৰ্ণিমাৰ জোন এইবোৰ আৱেগত কোৱা কথা নহয় মৌচম তাই এতিয়া বিধৱা জানো সকলো জানো সেইবাবেতো মই এইবোৰ আৰু নকবা এইবোৰ শুনিলে মোৰ মূৰটো ঘূৰাই যায় এজনী বিধৱাক বিয়া পাতিলে কোনেও বাবা নিদিয়ে আনে জোকাব হাঁহিব কাৰণ আনৰ লগত বিয়া হৈ অহা ছোৱালীজনীক কোনেও ভাল চকুৰে নাচায় বিধৱা এজনীক বিয়া কৰাবলৈ কোনেও কাকো আগবঢ়াই নিদিয়ে কোনেও আগবাঢ়ি নাহে কিছুমানে আহিব
তাইক ধ্বংস কৰিবলৈ। কিন্তু মই আহিছোঁ সমাজখনক দেখাই দিবলৈ আহিছোঁ। কি দেখাবা তুমি সমাজক? মহান হবা মোক বিয়া পাতি? মই বিধৱা, মোৰ এই দেহা অপবিত্ৰ। কোনে কৈছে অপবিত্ৰ বুলি? হা? ল'ৰাজনে বিয়া পতাৰ পিছত পত্নী ঢুকালে আকৌ বিয়া পাতিব পাৰে, তেতিয়া ল'ৰাজনৰ দেহটো অপবিত্ৰ নহয়? ল'ৰাজনে বাৰে বাৰে বিয়া পাতিব পাৰে, কিন্তু ছোৱালী এজনী বিয়া হৈ যোৱাৰ কেইমাহমান পিছত তেওঁৰ স্বামী ঢুকালে তাই আকৌ বিয়া হ'ব নোৱাৰে। আৰে তাইৰ কামনা বাসনাবোৰ কি অথলে যাব দিব লাগে? আৰে এইবোৰ সমাজৰ নিয়ম। আপুনি কওকচোন, এই ফুলকুমিলে ছোৱালীজনী বিধৱা মাজত কেনেকৈ থাকিব? কোনোবা জানো এবাৰ ভাবিছে? নাভাবে, কোনেও নাভাবে। নালাগে কোনেও ভাবিব, মই অকলে থাকিম। কাৰণ মই কুলক্ষণী, ডাইনী। গতিকে যোৱা, সাঁতুৰি যোৱা সকলো। মই তোমাক ভাল পাওঁ। তুমি আনৰ লগত বিয়া হৈ যোৱা দিনাৰ পৰাই মই শপত লৈছোঁ, মই তোমাৰ বাহিৰে আন কাকোৱেই বিয়া নাপাতোঁ। তুমি বিয়া হৈ যোৱাৰ পিছত তোমাৰ লগত যিটো ঘটনা ঘটিল, সেই ঘটনাটো তোমাৰ সকলো সুখ শান্তি কাঢ়ি লৈ গ'ল। সেই সুখ শান্তিবোৰ মই আকৌ ঘূৰাই আনিব বিচাৰোঁ। তোমাৰ হেতা পৰা দুটি উঠত মই আকৌ হাঁহি আনিব বিচাৰোঁ। আৰে ওৰেটো জীৱন তোমাক মোৰ কৰি ৰাখিব বিচাৰোঁ। তোমালোকে যি কৰা, কিন্তু এটা কথা মনত ৰাখিবা মৌচম, মোৰ ভনীজনীৰ জীৱনলৈ আকৌ অমানিশা নমাই আনিবা। মই তোমাক হাত জোৰ কৰিছোঁ। তুমি ল'বা জানো দুহাতে সাবুতি মোক বিচৰা মৰম। কোৱা, তুমি মোৰ জীৱন লগৰী হ'বা? মই এনেও মোৰ ঘৰখনৰ পৰা আঁতৰি আহিছোঁ। দেউতাৰো আজিকালি সেই আগৰ গৰ্ব অহংকাৰ নাই। মই তোমাক অন্তৰৰ পৰা ভাল পাইছিলোঁ, কিন্তু তোমালোকৰ ঘৰখনে, মোৰ দাদাৰ লগত খেলাখনে তোমালোকৰ প্ৰতি মোৰ ঘৃণা উপজাইছিল। কিন্তু তোমালৈ মই কেতিয়াও ভাল পোৱা কমা নাছিল। অন্তৰৰ মাজত তোমাৰ ছবিখন আজিও ৰঙীন হৈ আছে। তাৰ মানে তুমি মোৰ জীৱন লগৰী হ'বা? আমি আকৌ উভতি যাওঁ আমাৰ সেই আগৰ দিনবোৰলৈ, য'ত আমাৰ মৰমবোৰে ফাকু খেলিছিল। ব'লা। এইবোৰ এতিয়া নহয়, আগতে মালা, তাৰপিছত সিন্দুৰ। ল সিন্দুৰ। এতিয়া দৰা আৰু কইনাই দাদাক মাজত লৈ ধুনীয়া ফটো এখন উঠাও, মোৰ দামী মোবাইলেৰে। দাদা আহি এটা লাগে।